মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা এই চেপ্টাৰটোৰ 1.31 কুৱেশ্যনটো লৈছোঁ আমাক তাত সুধিছে হাউ মেনি সিগনিফিকেন্ট ফিগাৰ্ছ শুড বি প্ৰেজেণ্ট ইন দ্য এনচাৰ অফ দ্য ফলোয়িং কেলকুলেশ্যনছ তলত দিয়া প্ৰতিটো গণনাৰ উত্তৰত কিমানটাকৈ তাৎপৰ্যপূৰ্ণ অংক থাকিব গণনা কৰিব দিছে এতিয়া ইয়াতে তিনিটা দিয়া আছে ইয়াতে গোটেইখিনিত তাৎপৰ্যপূৰ্ণ অংক কেইটা থাকিব এইখিনি আমাক উলিয়াব দিছে চ' এটা দুটা তিনিটা কুৱেশ্যন দিয়া আছে তো এতিয়া আমি কেনেকৈ কৰে সেইটো চাই লওঁ হ'ব এতিয়া মনত ৰাখিবা এইটো অলপ বেলেগ টাইপৰ কুৱেশ্যনটো ভালদৰে চাই থাকিবা তেতিয়াহে বুজি পাবা এতিয়া চোৱা ইয়াতে তোমালোকৰ 0.02856 ইয়াতে তাৎপৰ্যপূৰ্ণ অংক ছিগনিফিকেণ্ট ফিগাৰ কেইটা আছে কোৱা এটা দুটা তিনিটা চাৰিটা এইটো জিৰ'টোতো ছিগনিফিকেণ্ট ফিগাৰ নহয় তো ইয়াতে তাৎপৰ্যপূৰ্ণ অংক ছিগনিফিকেণ্ট ফিগাৰ কেইটা আছে চাৰিটা আছে হয়নে ইয়াতে 1 2 3 4 5 ইয়াতে কেইটা আছে ছিগনিফিকেণ্ট ফিগাৰ পাঁচটা আছে হয়নে নহয় ইয়াতে কেইটা আছে তোমালোকে বুজি পাইছা 1 2 তিনিটা ছিগনিফিকেণ্ট ফিগাৰ তাৎপৰ্যপূৰ্ণ অংক তিনিটা আছে ইয়াতে এটা দুটা তিনিটা চাৰিটা ইয়াতে তাৎপৰ্যপূৰ্ণ অংক কেইটা আছে চাৰিটা আছে হৈ গ'ল এতিয়া মনত ৰাখিবা এই পূৰণত কি হয় য'ত তাৎপৰ্যপূৰ্ণ অংক কম আছে সেইটোত তোমালোকৰ যিটো সংখ্যাত তাৎপৰ্যপূৰ্ণ অংক কম আছে সেইটো তোমালোকে চাবা ইয়াত চাৰিটা পাঁচটা চাৰিটা তিনিটা এতিয়া এইটো স্পেচিছত তোমালোকৰ কি আছে ছিগনিফিকেণ্ট ফিগাৰ কমকৈ আছে তো এতিয়া ইয়াত যিহেতু তিনিটা আছে তাৎপৰ্যপূৰ্ণ অংক এইখিনি বস্তুৰ যেতিয়া আমি টোটেল কৰিম এইখিনি বস্তু যেতিয়া আমি পূৰণ কৰি যেতিয়া হৰণ কৰি দিম যিটো সংখ্যা পাম তাতো তাৎপৰ্যপূৰ্ণ অংক তিনিটা থাকিব লাগিব যেনে এইখিনি আমি পূৰণ কৰি এইখিনি হৰণ কৰি দিলে এইখিনি পাম 1.3721045 ইয়াতো তাৎপৰ্যপূৰ্ণ অংক বহুত আছে এতিয়া কথাটো হ'ল কি ইয়াত আমি কেইটা ৰাখিম কাৰণ ইয়াতে যিহেতু চবচে সৰু সংখ্যা এইটো তাৎপৰ্যপূৰ্ণ অংক থকা সংখ্যা এইটো তিনিটা আছে তো সেইকাৰণে ইয়াতো তাৎপৰ্যপূৰ্ণ অংক কেইটা ৰাখিব লাগিব তিনিটা থাকিব লাগিব তো সেইকাৰণে ইয়াত এটা ৰাখিলোঁ দুটা ৰাখিলোঁ তিনিটা ৰাখিলোঁ আমি ৰাউণ্ড অফ কৰি দিলোঁ কেইটালৈকে তিনিটালৈকে 1 3 আৰু 7 যিহেতু এইটো 2 পাঁচতকৈ সৰু তো সেইকাৰণে ইয়াত কোনো প্ৰভাৱ নপৰে তো সেইকাৰণে আমি এইখিনি কি লিখিব পাৰোঁ 1.37 তো এতিয়া তোমালোকে কোৱা এইটোত কেইটা তাৎপৰ্যপূৰ্ণ অংক আছে তিনিটা এটা দুটা তিনিটা এতিয়া আমি কৈছিলোঁ নহয় ইয়াত যিটো চবচে কম তাৎপৰ্যপূৰ্ণ অংক যিটো থাকে সেইটো তোমালোকৰ সেইটোত যেইটা তাৎপৰ্যপূৰ্ণ অংক থাকিব আমাৰ কেলকুলেশ্যনত যিটো পাম তাতো তাৎপৰ্যপূৰ্ণ অংক তিনিটাই থাকিব লাগিব তো ইয়াতে তোমালোকৰ তিনিটা আছে হৈ গ'ল নেক্সটটো চোৱা নেক্সটটোত কি কৰিবা যিটো একজাক্ট নাম্বাৰ আছে ভেলু আছে যে ইয়াত যিটো 5 আছে এনেকুৱা 5 সংখ্যাটোক বাদ দিব দিছে হৈ গ'ল আমি এইটোক বাদ দিলোঁ এইটো এটা পূৰা তোমাৰ একজাক্ট নাম্বাৰ 5 হয় তো এইটোক আমি বাদ দিলোঁ এতিয়া এটা তোমালোকৰ এনেকুৱা নম্বৰ তোমালোকে চোৱা এই নাম্বাৰটোত কেইটা আছে ছিগনিফিকেণ্ট ফিগাৰ এটা দুটা তিনিটা চাৰিটা আছে হয়নে নহয় ইয়াতে আমাৰ কেইটা ছিগনিফিকেণ্ট ফিগাৰ আছে চাৰিটা আছে তো এইটোক বাদ দি এইটোত যিটো সংখ্যা আছে তাত তাৎপৰ্যপূৰ্ণ অংক ছিগনিফিকেণ্ট ফিগাৰ তোমালোকৰ চাৰিটা আছে তো এই দুইটা পূৰণ কৰাৰ ফলত যিটো সংখ্যা ওলাব তাতো কিন্তু তাৎপৰ্যপূৰ্ণ অংক চাৰিটা থাকিব লাগিব 1 2 3 4 এই দুইটা পূৰণ কৰিলে এইটো পাম তো ইয়াতো তাৎপৰ্যপূৰ্ণ অংক কেইটা আছে চাৰিটা আছে হৈ গ'ল আমাক সুধিছে কেইটা তাৎপৰ্যপূৰ্ণ অংক আছে সুধিছে তো তোমালোকে লিখিব লাগিব এতিয়া ইয়াত কেইটা তাৎপৰ্যপূৰ্ণ অংক আছে তিনিটা ইয়াত কেইটা তাৎপৰ্যপূৰ্ণ অংক আছে চাৰিটা চায়ে গম পাবা তোমালোকে এইটো বাদ দিলে কেইটা তাৎপৰ্যপূৰ্ণ অংক আছে 1 2 3 4টা চ' এনেকৈও চাই গম পালা তুমি 4টা আছে বুলি আৰু এই দুটা পূৰণ কৰাৰ ফলত যিটো সংখ্যা পাবা তাতো তাৎপৰ্যপূৰ্ণ অংক 4টাই থাকিব লাগিব হৈ গ'ল এইটো ইয়াৰে নিয়ম তো এতিয়া তোমালোকে যুগটো চোৱা ইয়াতে তোমালোকে চোৱা ডেচিমেল পইণ্টৰ পিছত তোমাৰ 1 2 3 4টা আছে ইয়াতো পইণ্টৰ পিছত 1 2 3 4টা ইয়াতো পইণ্টৰ পিছত এইটো যুগৰ ক্ষেত্ৰত এইটো নিয়ম হ'ব দেই 1 2 3 4টা চবতে চাৰিটা আছে আৰু চবতে চাৰিটা পইণ্টৰ পিছত চাৰিটাকৈ নাম্বাৰ আছে চ' সেইকাৰণে তোমালোকৰ ছিগনিফিকেণ্ট ফিগাৰো কেইটা ওলাব লাগিব চাৰিটাই ওলাব লাগিব এতিয়া এই গোটেইকেইটাত প্ৰথমতে কেইটা থাকে সেইটো আমি আইডিয়া কৰি ল'লোঁ তো এতিয়া এইকেইটা যোগ কৰি দিলে যিটো সংখ্যা পাবা তাত তোমালোকৰ তাৎপৰ্যপূৰ্ণ অংক কিন্তু চাৰিটা থাকিব লাগিব কাৰণ ইয়াত দশমিক বিন্দুৰ পিছত চাৰিটা সংখ্যা আছে যুগৰ ক্ষেত্ৰত এইটো হ'ব 1 2 3 4 1 2 3 4 1 2 3 4 তো সেইকাৰণে ৰিজাল্টেণ্টটো কি ওলাব লাগিব চাৰিটা থাকিব লাগিব যেনে ইয়াতে তোমালোকৰ কিমান আছে 1 2 3 আৰু মাজত
অশূন্যৰ মাজত শূন্য থাকিলে তাকো তাৎপৰ্যপূৰ্ণ বুলি কয়, তোমালোকে জানা। তো ইয়াতে এতিয়া তাৎপৰ্যপূৰ্ণ অংক কেইটা আছে? 4টা আছে। তো এতিয়া তোমালোকে কি লিখিবা? প্ৰথমটোত 3 বুলি লিখিবা, তাৎপৰ্যপূৰ্ণ 3টা অংক আছে। তাৰপিছত 2টোত 4টা তাৎপৰ্যপূৰ্ণ অংক আছে, আৰু 3টোত 4টা তাৎপৰ্যপূৰ্ণ অংক আছে বুলি তোমালোকে লিখিব লাগিব। বুজি পালা?